Hey guys, welcome back to my YouTube channel ৰক্তিম ৰিয়ান। তো অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো কালি গৈছিলোঁ, ভিডিঅ'টো আমি কালি কৰিছিলোঁ। কালি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৈছিলোঁ আমি। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় যোৱা কেইদিনমান আগতে ভাৰত চৰকাৰে এখন আদৰ্শ বিদ্যালয় হিচাপে ঘোষণা কৰিছে। তাৰ কাৰণে আমাৰ যিমানখিনি পুৰণা প্ৰাক্তন ছাত্ৰ ছাত্ৰী হওক বা বৰ্তমান পঢ়ি থকা ছাত্ৰ ছাত্ৰী হওক, যিমানখিনি আছে গোটেইখিনিকে অধ্যক্ষ মহোদয়ে নিমন্ত্ৰণ জনাইছিল আৰু এটা আনন্দ উৎসৱৰ শোভাযাত্ৰা ওলাইছিল। তাৰে কেইটামান ভিডিঅ' ক্লিপ লৈছিলোঁ, তো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু এই চেগতে ইয়াৰ দ্বাৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক শ্ৰী ভৱেশ কলিতা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁ এই বিদ্যালয়খন যে এখন আদৰ্শ বিদ্যালয় হিচাপে গ্ৰহণ কৰাত তেওঁলোকে সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আৰম্ভ হৈছে আমাৰ ৰেলী আনন্দ উৎসৱৰ, কাৰণ আমাৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন আদৰ্শ বিদ্যালয় হিচাপে স্বীকৃতি পাইছে। তো আজি আবেলি ৰেলী আৰম্ভ হৈছে। আমি ৰেলী প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা আমাৰ বৰ্তমান চব আছে উপস্থিত।